সংবাদ কৰ্মীসকলক আমি এতিয়া এইখিনি মাতাৰ কাৰণটো হৈছে এতিয়া কাৰ্বি আংলঙত ধৰি লওক এতিয়া আমি 20 তাৰিখলৈকে 20 তাৰিখত এতিয়া আলোচনা হ'ব কাৰ্বি আংলং সাহিত্য সৈনিক পৰিষদত বা পৰিষদৰ সদস্যসকলৰ পৰা। কিন্তু 19 তাৰিখৰ এটা জাননীত উল্লেখ কৰিছোঁ 19 তাৰিখত সেইটো তিনিটা সংগঠন সেই সংগঠনে যি সংগঠনে মেমৰেণ্ডাম দিছিলে তেওঁলোকৰ লগত প্ৰথমত আলোচনা কৰিব। তাৰপাছত 20 তাৰিখত যিমানখিনি কাৰ্বি আংলঙত যিমানখিনি সংগঠন আছে যিমান দল সংগঠন আছে সেই দল সংগঠনৰ লগত আলোচনা হ'ব। এতিয়া কথাটো হৈছে এতিয়া গোটেই কাৰ্বি আংলংটো বন্ধ হিচাপে এতিয়া ঘোষণা কৰিছে, কিন্তু আচলতে আমি ইয়াত কপিৰ বাসিন্দা হিচাপে বা PGR যিটো কপি সমষ্টিৰ যিটো বাসিন্দা হিচাপে যিটো ঠাইত ঘটনাখিনি সংঘটিত হৈছে সেইটোত আচলতে আমি এইখিনি ঠাইতহে আমি বন্ধখিনি ঘোষণা কৰিছোঁ। তাত যেতিয়ালৈকে আমাৰ সেই দাবীখিনি যিমানখিনি আমি দাবী কৰিছোঁ ইয়াৰ মতে যেতিয়া কাৰ্বি আংলং সাহিত্য সৈতে আলোচনা কৰি যদি আমাৰ দাবীৰ মতে তেতিয়ালৈকে তাত বন্ধ চলে, য'ত মানে PGRখিনি তাত বেপাৰ বাণিজ্য কৰা যিমানখিনি আছে। বাকী অন্য কাৰ্বি আংলঙত হয় গোটেই কাৰ্বি আংলঙত বন্ধ ঘোষণা কৰিছে বা বন্ধ হিচাপে এতিয়া আছে। সেইটো ৰাইজে নিজাববীয়াকৈ সেইটো বন্ধ কৰিছে, নিজাববীয়াকৈ গোটেইখিনি কাম কাজ কৰা হৈছে। এইটো আমাৰ ফালৰ কোনো ধৰণৰ আমি ইনষ্ট্ৰাকশ্যন তেনেকুৱা কৰা নাই। আৰু আমি এটা কথা আমি এপ্ৰিচিয়েট কৰিব বিচাৰিছোঁ যে কাৰ্বি আংলঙত যিমানখিনি কাৰ্বি আংলঙৰ বাসিন্দা হিচাপে আমাৰ কপলি সমষ্টিৰ যিটো সুবিধা হৈছে, কপলি সমষ্টিৰ যিটো আমাৰ দাবী সেইটো দাবী লৈ পেলাই ঐক্যবদ্ধ হৈ পেলাই যিটো আমাৰ কিবা কৰিছে সেইটো লৈ পেলাই আমি যিমানখিনি কাৰ্বি আংলঙৰ বাসিন্দাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা অনুৰোধ যে যিমানখিনি বন্ধ কল কৰাৰ পাছতো যাতে কোনোবা পৰীক্ষাৰ্থীৰ ওপৰত বা ছাত্ৰ ছাত্ৰীৰ ওপৰত বা মেডিকেলি বা যিমানখিনি প্ৰয়োজনীয় বস্তুবোৰৰ লগত সেইটোত আমাৰ কোনো ধৰণৰ তেনেকুৱা ক্লেছ নহয় বা তেওঁলোকক মানে অহা যোৱা কৰা সুবিধাখিনি দিয়ে। কিন্তু আচল কথাটো হৈছে আমি বন্ধখিনি ঘোষণা কৰা মাত্ৰ কপি সমষ্টিৰ যিটো PGR ঠাইত সেইটো যেতিয়ালৈকে আমাৰ কিবা সমালোচনা নহ'ব তেতিয়ালৈকে বন্ধখিনি তাত জাৰি ৰখা হ'ব। বাকী অঞ্চলবিলাক আপোনালোকে PGR বুলি ক'লে ধৰক অন্যান্য ইষ্ট কাৰ্বি আংলঙত হওক বা ৱেষ্ট কাৰ্বি আংলঙৰ অন্য প্ৰান্ততো আছে। হয়, ধৰক ৰংখাং যিটো আছে ৰংখাঙতো PGR ভূমি আছে, গতিকে তাৰ দোকান পোহাৰবিলাক খোলা থাকিব নে বন্ধ থাকিব? নাই, সেইটো আমাৰ ফালৰ পৰা সেইটো আমি ক'ব নোৱাৰোঁ। আমাৰ হৈছে আমি কপলি সমষ্টিৰ যিটো PGR যিটো ঠাই আছে সেইখিনি বাসিন্দা হিচাপে আমি ইয়াতে মাত্ৰ বন্ধ কিবা কৰিছোঁ। কিন্তু আৰু অন্য জেগাখিনি আমাৰ ফালৰ আমি খুলিব লাগে বুলি সেইটো নকওঁ, সেইটো ৰাইজৰ ফালৰ পৰা সেইটো বন্ধ কৰা হৈছে। ৰাইজে নিজাববীয়া মানে ঐক্যবদ্ধ হৈ পেলাই গোটেইখিনি মিলি পেলাই নিজাববীয়াকৈ বন্ধ কৰা হৈছে। সেইটো লৈ পেলাই আমি ক'ব নাযাওঁ, কাৰণ এতিয়া ৰাইজৰ প্ৰতি ৰাইজে গোটেইখিনি নিজৰ কিবাটো কথাটো আছে। সেইটো বাকীখিনি অঞ্চলত নহয়, আমি সেইটো নকওঁ। আমি বন্ধ খোলাৰ কাৰণে আমি আহ্বানটো আমি নিদিওঁ বা আমাৰ ফালৰ সেইটো ক'ব নিবিচাৰোঁ। ৰাইজে যিটো বিচাৰে ৰাইজৰ ওপৰত নিৰ্ভৰ কৰি পেলাই সেইটো চোৱা হ'ব। এইটো